অকলি যৌবনদৈ মাৰ কবি গৈ বাটত লগে পালে জুৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুহি বুহি ফৰক চিলাই লবি ডিজাইন তুলি তুলি মেখেলা পিন্ধিলে লাগে বুহি বুহি ফৰক চিলাই লবি ডিজাইন তুলি তুলি ডিজাইন তুলি তুলি ঐ কাহানি দিনৰে তই যে গানে গালি অকলে যৌবনদৈ উৰে কান্তৰ বাবে এজনী ছোৱালী চাং ৱা কি চিন্তা কৰিছ মোৰ বাবে হে আমি জন্ম লৈছো কি কাৰণে বেলেগৰ কথা চিন্তা কৰিয়ে মৰি যাম বোপাও বেলেগৰ কথা কেৱল চিন্তা কৰিলে নহব কিছুমান কাম নিজে কৰিও দিব লাগিব যেনে হাগিবলৈ যাওঁতে পানীখিনি টিঙত ভৰাই দিয়া মায়ে যদি মোক দোকানলৈ পঠিয়াই মোৰ যদি আমনি লাগে তেনে তই গৈ দিয়া সেইবিলাক সৰু সুৰা কামবিলাক কৰিব পাৰিব লাগিব এনেনো কোনখন মহাভাৰতত এইবিলাক কথা লিখা আছে অ ল'ৰাকিটা ছাৰ কি হ'ল মহাভাৰত ছাৰ 2-3খন আছে নেকি বাৰু আমি আকৌ এখন বুলিহে জানো থাকোঁতেতো এখনে আছে কিন্তু তহঁতে যিমানহে মহাপণ্ডিত একেটা ৰাতিৰ ভিতৰতে মহাভাৰত লিখি পেলাব পাৰ ন সেইকাৰণে কলো আপুনি খোৱা বস্তু নহয় গুড মৰ্নিং ছাৰ ষ্টাইলটো বৰ বঢ়িয়া লাগিলে মৰ্নিং আজি এটা বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন আনিছো ভাল লাগিব ছাৰ কবি দেই কবি ফুলকবি বন্ধাকবি ওলকবি কি কবি ছাৰ সেইবিলাক কবি চব্জিৰ কবি তহঁতে কবি উত্তৰ আমাৰ পৃথিৱীখনত যে মানুহ জন্ম হল প্ৰথমতে ল'ৰা নে ছোৱালী জন্ম হৈছিলে মতা মানুহ নে মাইকী মানুহ জন্ম হৈছিলে এবিলাকে তো কনফিউজ লগাই দিয়া প্ৰশ্ন ছাৰ ছাৰ কৈ যা মতা মানুহ ফাৰ্ষ্ট জন্ম হৈছিলে নেকি বাৰু সেইটো মই কেনেকে জানিম ততকে সুধিছো নহয় ছাৰ ছোৱালী মানুহ ফাৰ্ষ্ট জন্ম হৈছিলে মাইকী মানুহ কাৰণ ক'ব লাগিব কাৰণ আৰু হৰি তোৰ মতে মোৰ মতে ল'ৰা ছাৰ এক মপা প্ৰমাণ সহকাৰে কৈ যা বোলো এইখন পৃথিৱীত ফাৰ্ষ্ট ল'ৰা জন্ম হৈছিলে এই কাৰণে ফাৰ্ষ্ট ছোৱালী জন্ম হৈছিলে এই কাৰণে মানে প্ৰমাণ বিলাক আৰু দিতা প্ৰথমতে উৰেকান্ত তই দে আমাৰ ঘৰত ছাৰ মই আছো মা দেউতা আৰু মোৰ বাই এজনী আছে তাৰ পাছত যিহেতু মোৰ বাইজনী বাই মোতকৈ আগত জন্ম হৈছিলে গতিকে সি ডাঙৰ সেইকাৰণে পৃথিৱীত মই ক'ব পাৰো যে ছোৱালী মানুহ ফাৰ্ষ্ট জন্ম হৈছিলে যদিহে ল'ৰা মানুহ ফাৰ্ষ্ট জন্ম হোৱা হ'লে তেনেহ'লে মই জন্ম হলোহেঁতেন মই ককাইদেউ হলোহেঁতেন কিন্তু যে ছোৱালী মানুহ ফাৰ্ষ্ট জন্ম হৈছিলে সেইকাৰণেহে মোৰ বাইজনী ফাৰ্ষ্ট জন্ম হ'ল সেইটোৱে কাহিনী ৱা কি যুক্তি ব্যৱহাৰ কৰিছ ভাল লাগিছে তোৰ মনে সজা কাৰণটো থেংক ইউ ছাৰ ৱেলকাম এইবাৰ চানি তোৰটো ক ওকে ছাৰ মই বেলেগৰ ফালে বাৰু নেযাং আমাৰ মা দেউতাৰ কথাকে লক্ষ্য কৰিছো দেই ছাৰ হ'ব দে ক মই এদিন মা দেউতাক সুধিলো বোলো মা আৰু দেউতা আপোনালোকৰ ভিতৰত কোনে ডাঙৰ দেউতাই কৈছে মই ডাঙৰ মই ক'লো চাও প্ৰমাণ দুটাই ভোটাৰ আইডি কাৰ্ড আনিলে জন্ম চাৰ্টিফিকেট আনিলে দেখিলো হয় আমাৰ মাতকৈ দেউতাই 5 বছৰ ডাঙৰ ছাৰ আপুনি এতিয়া কওকচোন যিজনে ডাঙৰ সেইজনে ফাৰ্ষ্ট জন্ম হৈছে নে যিজন সৰু সেইজন ফাৰ্ষ্ট জন্ম হৈছে অবিয়াছলি ডাঙৰজন প্ৰথমতে জন্ম হৈছিল সেইকাৰণে ডাঙৰ এতিয়া তহঁতৰ মা দেউতাৰ ক্ষেত্ৰত দেউতাই যিহেতু 5 বছৰ ডাঙৰ গতিকে মাতকৈ দেউতাই আগত জন্ম হৈছিলে হয় ছাৰ এইটোৱে মেইন কথাটো লগতে আপুনি আৰু এটা কথা কওক বোলো দেউতা মোৰ এতিয়া মতা না মাইকী ল'ৰা না ছোৱালী ঐ তেমাক ধাৰ তোৰ দেউতাই মতা আকৌ ল'ৰা তেনেহ'লে ছাৰ যিহেতু মোৰ দেউতা ফাৰ্ষ্ট জন্ম হৈছিলে তাকো মতা মানুহ গতিকে আমি ক'ব পাৰোঁ যে পৃথিৱীত ফাৰ্ষ্ট মতা মানুহ জন্ম হৈছিলে ফুল ফুলিছে মতা মানুহ জন্ম হৈছে প্ৰথমতে পৃথিৱীত চাল্লা কেতিয়াবা বৰ আচৰিত লাগে যেনেকুৱা প্ৰশ্ন সুধিল তহঁতি কিতা দেখোন বৰ টেমাগৰম উত্তৰে দিয় এইবিলাক চব ছাৰ আপোনাৰে আশীৰ্বাদ এতিয়া ফচাই মেলি মোক মাৰিব নালাগে ঐ হৰি তোৰ মতে কি আছিলে ল'ৰা ফাৰ্ষ্ট জন্ম হৈছিলে ন দে প্ৰমাণ দে মিছা কথানো কি কম আমাৰ ঘৰত আজিলৈকে ল'ৰা 3টা জন্ম হৈছে মোৰ ককাইদেউতকৈ ককাইদেউ আৰু মই 3টা যিহেতু ল'ৰাই ছোৱালী জন্মই নহল তেনেহ'লে ছাৰ মই কেনেকে কম যে এখন পৃথিৱীত ফাৰ্ষ্ট ছোৱালী জন্ম হৈছিলে বুলি ল'ৰা জন্ম হৈছে
ৱা কি সুন্দৰ যুক্তি দিছ অতি বিতুপন বিতুপন পাছত দেখা যাব ছাৰ আপোনাৰ আজি প্ৰমাণ কিটা কেনেকুৱা লাগিলে তহঁতে ঠিকে উত্তৰ দিছ ভালে লাগিলে কিন্তু মই সঠিক উত্তৰটো নেপালো যে পৃথিৱীত ফাৰ্ষ্ট ল'ৰা জন্ম হৈছিল নে ছোৱালী ছাৰ যোনে ফাৰ্ষ্ট জন্ম হৈছিলে সিহে জানিব এতিয়ানো সেইজন মানুহ ক'ত বিচাৰি ফুৰিনগে কেতিয়াবা মৰিও কি হ'ল পায় সেইটোৱেতো প্ৰব্লেম সময় কাৰো বাবে ৰৈ নাথাকে সময় পৰিৱৰ্তনশীল সময়ৰ লগত সকলোবোৰ সলনি হৈ থাকে যেনে ছাৰ এটা উদাহৰণ দিওঁ কি উদাহৰণ আপুনি যে ক'লে সময়ৰ লগত সকলো পৰিৱৰ্তন হয় তেনেকুৱা উদাহৰণ ভাল লাগিব জানো উদাহৰণটো শুনি মই কৈছো তো ছাৰ আপোনাৰ একেবাৰে হাঁহি উঠি যাব ৰ উদাহৰণ দিব উৰে কাণ তই চানি তই জানিলি কেনেকে যে ই কি উদাহৰণ দিব সেইটোৱেতো প্ৰব্লেম ছাৰ কেতিয়াবা অনুভৱ হয় যেন আমাৰ হৃদয় মন কিটা একে এতিয়া ই কি উদাহৰণ দিব সেইটো মই জানোগে ছাৰ মই কৈ দিম নেকি বাৰু ই কি উদাহৰণ দিব ফেমিলিয়ে চাওকচোন চাওক ছাৰ ইমান হেঁপাহ কৰিছে যদি ক'বলৈ দি দিয়ক জানো পায় কি কৈ থাক কি হৈ থাকে ততিয়াই জানো আৰু দে ক সময়ৰ লগত যে সকলো সলনি হয় তাৰ উদাহৰণটো আছিল এইটো এটা সময়ত বেছি দিন হোৱাই নাই যিটো সময়ত ইণ্টাৰনেটৰ যোগেদি পৰীক্ষা পাতিলে এতিয়া আকৌ সময়ৰ লগত পৰিৱৰ্তন হৈ ইণ্টাৰনেট বন্ধ কৰি পৰীক্ষা পাতিলে হোৱাট ইজ দিছ ইজ উদাহৰণ লা 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 ঠিকে দিলি দেই কিন্তু এইটো পৰীক্ষা সিটো পৰীক্ষাৰ লগত যে বহুতখিনি অমিল আছে জানো না মিলৰ কি কথা ছাৰ পৰীক্ষা পৰীক্ষা শব্দটো আছে যেতিয়া পৰীক্ষা চাকৰিৰ বাবে পৰীক্ষা পঢ়াৰ বাবে পৰীক্ষা আকৌ এটা কথা ছাৰ হে নপঢ়ি পৰীক্ষা দিলে ক'লে চাকৰি পৰীক্ষাটো কেনেকৈ দিব ইণ্টাৰনেটৰ যোগেদি যিটো পৰীক্ষা দিয়া হৈছিল সেই পৰীক্ষাটো যিসকলে পাছ কৰিছে নাইবা আগতে তেনেকুৱা যিটো ক্লাছৰ পৰীক্ষা পাছ কৰিছে যেনে 10 প্লাছ লাগে এতিয়া চাকৰিৰ বাবেও লাগে হোৱাট ইজ দিছ উদাহৰণ ছাৰ সেইসব বাদে যি হ'ল সময়ৰ লগত পৰিৱৰ্তন হৈ থাকে আমি সকলোৱে জানো কিন্তু উৰে কাণ তই যিটো ভাবিছিলি সি সেইটো কৈছে নাই কচোন ক এক্সেক্টলি সঁচা কথা কৈছে সঁচা উত্তৰটোৱে দি দিলে উদাহৰণটো আই দেহি কি মন লৈ আছ ততি কিতাই কি আচৰিত মন হ'ব ন আজিলৈ মই যাংগে টিচাৰ হ'লে এনেকুৱা হ'ব লাগে ভাল লাগে নে কি কয় বন্ধুসকল চাকনি ঐ মুৰি ঢকা ঢাকনি ঐ ঠিক কথা কৈছ তই এতিয়া পিছে কি কৈ থাক বল ক আমিও যাংগে যাবতো লাগে কিবা এটা গাবলৈ মন গৈছে গাৰ উফুটি দিং নাকি ও জীৱন কচু পাতৰ পানী বুলি কয় পানী খিনি নেখালে কচু ঠাৰিটো খাই দিয়া হয় থেংক ইউ বাই গাইজ গুড নাইট অলপ আগতে গুড মৰ্ণিং ক'লি এতিয়া আকৌ গুড নাইট মাৰি দিলি যে মাকা তই কি